আসসালামু আলাইকুম এনেকুৱা বতৰ কৰাৰ কাৰণে সকলোৰে বেমাৰ হৈছে নহয়নে বাৰু মোৰো সেই বেমাৰতে ভুগিছোঁ বৰষুণ দি আছে দিনটো আজি 15 ৰোজা আমাহত অলৰেডি পাকঘৰত সোমাইছে মইহে দেৰিকৈ আহিছোঁ এইটো হৈছে মা ৰুটি বনাই আছে বায়ে পিয়াজ কাটি আছে এয়া মিক্স ভেজ আৰু মাছৰ চৰচৰি টিঙৰা মাছৰ এয়া হৈছে পোলাও বুট আৰু বিফ ইয়াতে ভুনা বনাব ৰুটি আমাৰ হৈ গ'ল এতিয়া পেক কৰিব ভাইটিলৈ বায়ে হাই দিছে সকলোকে আৰু এয়া আম্মা পেক কৰি আছে ভাইটি মছজিদত লৈ যাব ইফতাৰ এয়া আম্মায়ো আৰু ফ্ৰুটছ কাটি আছে যিহেতু মই আজি বিশেষ একোৱে কৰা নাই খালি ভিডিঅ'হে কৰি আছোঁ মই এতিয়া দোৱা পঢ়ি ল'লোঁ দোৱা পঢ়ি মই এটা খেজুৰ খাই লৈছোঁ আজান দিয়াৰ পিছত খেজুৰ খোৱাৰ পিছত অকণমান পানীও খাইছোঁ দিনটো পানী খোৱাই হোৱা নাই এনেকৈ আমি এখন প্লেটতে ইফতাৰ কৰোঁ খুব ভাল লাগে বাই